নমস্কাৰ, মই নীল আকাশ আৰু মোৰ যিমানবিলাক বন্ধু বান্ধৱী আছে সকলোকে কৃতজ্ঞতা জনাবৰ কাৰণে এই বিশেষ ভিডিঅ' মেছেজটি প্ৰস্তুত কৰি উলিয়াব খুজিছোঁ। আৰু বিগত সময়ছোৱাত আপোনালোকে হয়তো গম পায়, গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজক আপোনালোকে যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকৰ দুখৰ সময়ত মই খুব সুখী হৈছোঁ। আৰু মোৰ বন্ধু বান্ধৱী সকলোবিলাক আপোনালোকৰ এই কৰ্মৰাজিৰ ওপৰত অলেখ অযুত তেওঁলোকে শুভকামনা জ্ঞাপন কৰিছে, কৃতজ্ঞতা জ্ঞাপন কৰিছে। মই প্ৰত্যক্ষভাৱে আপোনালোকৰ লগত থাকিব নোৱাৰিলোঁ সিদিনাখন বিশেষ কাৰণবশতঃ, কিন্তু তাৰ বাবে মই ক্ষমা খুজিছোঁ আপোনালোকৰ আগত। আৰু অনাগত সময়ত আমি ৰাইজৰ কাৰণে কৰিবলগীয়া যিমানখিনি কাম থাকিব মই যত্ন কৰিম আপোনালোকৰ লগত থাকিবৰ কাৰণে। আৰু সিদিনাখন গোলাঘাটৰ এই দুৰ্গম অঞ্চলবিলাকত আপোনালোকে ইমান সাহসেৰে তেওঁলোকৰ প্ৰতি ক্ষুদ্ৰকণ সহায়ৰ হাত আগবঢ়াবলৈ ইমান কষ্ট কৰি আগবাঢ়ি আহিছিল, তাৰ কাৰণে অলেখ অযুত ধন্যবাদ। বিশেষকৈ চন্দন, অনুপ, প্ৰাংগীন, ৰাজা, লাচিত, পাঞ্চু, গৰিমা আৰু মোৰ খুব মৰমৰ ককাইদেউ উৎপল দা। তেওঁ আচলতে নিজৰে স্বাস্থ্যৰ ইমান অৱনতি হোৱাৰ পিছতো তেওঁ ৰাইজৰ কথা চিন্তা কৰি যেনেকৈ আগবাঢ়ি ওলাইছিল সেয়া খুব আমাক উৎসাহ প্ৰদান কৰিছে আৰু খুব শলাগিবলগীয়া। আৰু লগতে মোৰ খুব মৰমৰ ককাইদেউ ভৰত দা, তেওঁৰ প্ৰচেষ্টাত এই গোটেই প্ৰক্ৰিয়াটো সম্ভৱপৰ হৈ উঠিল। গতিকে সকলোলৈকে শুভেচ্ছা জনাইছোঁ, সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ। আৰু যিমানবিলাক বন্ধু বান্ধৱীয়ে প্ৰত্যক্ষভাৱেই হওক অথবা পৰোক্ষভাৱেই হওক আপোনালোকৰ সহায়ৰ হাত আগবঢ়াইছিল এই কাৰ্য প্ৰক্ৰিয়াটোৰ কাৰণে, গতিকে আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি ৰাইজৰ কাৰণে আৰু ভাল ভাল কাম কৰি যাব লাগিব। তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা সদায় আমাৰ কামনা, আৰু আশা কৰিছোঁ আপোনালোকে সদায় সহযোগিতা আগবঢ়াই যাব। গতিকে বিশেষ নকওঁ, অনাগত সময়ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নীল আকাশ। ধন্যবাদ।